হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰ খবৰ ভাল। আজি আমি যাম মন্দিৰ। নিভা এতিয়ালৈকে আহি পোৱা নাই আৰু নিভাৰ কাৰণে মই ৱেইট কৰি আছোঁ। আৰু চবতকৈ দুখৰ খবৰ যে আমাৰ মন্দিৰ যোৱা কেঞ্চেল। কাৰণটো কাৰণটো উত্তৰ গুৱাহাটীৰ মন্দিৰটোৱে ডিম্পি বাই উলুবাৰী মন্দিৰ বনাই থৈ দিছে। মোকো উলুবাৰী বুলি কৈছিল, সেইকাৰণে মই উলুবাৰী বুলি ভাবিলোঁ, কিন্তু নহয় উত্তৰ গুৱাহাটী। আৰু উত্তৰ গুৱাহাটীত যোৱাটো এতিয়া সম্ভৱ নহয়, যিহেতু 12টা বাজিল। সেইকাৰণে আমি আৰু কি কৰিম, ইমান ৰ'দ, অকণমান ঘূৰি ফুৰি যাওঁ আৰু ডিউটিটো যাব লাগিব। এই যে আইতাটো দিছোঁ কি ধুনীয়াকৈ খুলিছে ন। যিহেতু ৰুমৰ পৰা মন্দিৰ যাম বুলি আহিছিলোঁ, সেইকাৰণে ভাল নালাগিলে ঘূৰি যাবৰ কাৰণে। সেয়াহে আমি আহিলোঁ মা কামাখ্যা মন্দিৰলৈকে, কিন্তু বহুতেই ভিৰ আছিলে। সেইবাবে আহিলোঁ আমি বগলা মন্দিৰলৈকে, যিটো মন্দিৰ কামাখ্যা মাৰ ওপৰতে হয়, অকণমান ওপৰলৈকে উঠি যাব লাগে। আৰু তাত গণপতি বাপ্পাক আমি পূজা কৰিলোঁ। আৰু চিৰিবিলাক যে বহুতেই বেছি পিছল আছিলে, যিহেতু পানী পৰি থাকে ওপৰৰ পৰা, পানী আহি থকাৰ কাৰণে। আৰু ইয়াত আমি পূজা কৰিলোঁ। ভিতৰত হোম পুৰি আছিলে, কিন্তু আমি যাবলৈ নহ'ল। তাৰপিছত আমি যোনে পুনৰ গৈছোঁ ভুৱনেশ্বৰী মন্দিৰলৈকে, তাৰ ওপৰত হয়। আৰু এইটোও আমি যাই পোৱা নাছিলোঁ, এইবাৰেই প্ৰথম আমি দুজনী একেলগে আহিছোঁ এই মন্দিৰলৈকে। নিভাও বাৰু আগতে আহি পোৱা নাছিলে। আৰু ইয়ালৈ আহি কিনে বহুতেই ভাল লাগিলে, বহুতেই ঠাণ্ডা পৰিৱেশ হয়। আৰু ইয়াৰ মন্দিৰত সোমাইছোঁ। মন্দিৰত সোমোৱাৰ লগে লগে এজোপা গছ আছিলে, ইয়াত ভিডিঅ' বনালোঁ, অকণমান টাইম ৰখিলোঁ, আৰু তাৰপিছত ওপৰলৈকে গৈছোঁ। আৰু ওপৰতো সেই ছেম লোকেশ্যন হয়, বহুতেই ধুনীয়া হয়। কিন্তু আমি এইটো মন্দিৰত যে পূজাৰী দেখাই নাপালোঁ, ক'ত গ'ল নাজানো। এই বগলা মন্দিৰতে দিয়া প্ৰসাদ আছিলে, সেইটো প্ৰসাদকে আমি ইয়াতে খাবলৈ লৈছোঁ। অকণমান জিৰালোঁ, যিহেতু আজি বহুতেই বেছি গৰম আছিলে। আৰু ইয়াতে ধুনীয়া বতাহ দি আছিলে, এইবাবে দুয়োজনী একেলগে খালোঁ। আৰু এতিয়া আমি মন্দিৰ ভ্ৰমণ কৰা হৈ গ'ল, আৰু এতিয়া যাম আমি ৰুমলৈ। আজিলৈ ইমানেই, বাই বাই, পিছত লগ পাম।